অৰুণোদয় আঁচনিৰ আজি হিতাধিকাৰীসকলক অসমৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াই চবৰে একাউণ্টত 9,000কৈ টকা দিছে। বন্দিয়া সমষ্টিৰ অন্তৰ্গত চৌপুৰ গাঁও পঞ্চায়ততো এনেকুৱা আঁচনিৰ আজি হ'ল এটা ডাঙৰ বিশাল সভা এটা আয়োজন কৰি আপুনি তাতে অতিথি হিচাপে উপস্থিত আছিল। কি ক'ব এই আঁচনি সম্পৰ্কে? আমি গতিকে আনন্দিত আৰু ধন্যবাদ দিব লাগিব অসম চৰকাৰক আৰু মুখ্যমন্ত্ৰী ডাঙৰীয়াক যে আজি এই দুখীয়া মানুহৰ আজি এই ঈদৰ আগমুহূৰ্তত এনেকৈ 9,000কৈ টকা পোৱাটো বৰ ডাঙৰ কথা। এই ক্ষেত্ৰত এক কথাতে সকলোৱে ধন্যবাদ জনাইছে আমাৰ CM হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াক আৰু অনাগত দিনত যাতে এনেকুৱা আঁচনি অব্যাহত ৰাখে। সকলো ৰাইজৰ মতামতৰ ওপৰত ভিত্তি কৰি ৰাইজে এই আঁচনিটোক আটাইতকৈ ডাঙৰ শ্ৰেষ্ঠ আঁচনি বুলি আঁচনিৰ পইচা লাভ কৰি তেওঁলোকৰ অনুভৱ কেনেকুৱা আপুনি গম পায়? মানে বহুতেই আনন্দিত হৈছে ক'বলৈ ভাষা নাই। যিহেতু ঈদৰ আগমুহূৰ্তত এনে 4,000-5,000 টকাকৈ পায়, এনে 4,000 টকাকৈ এক্সট্ৰা বনাছ পাইছে ঈদৰ। গতিকে আটাইতকৈ ধন্যবাদ দিছে আৰু সকলোৱে আশীৰ্বাদ দিছে মামাক। এই ক্ষেত্ৰত মামাই যি আটাইতকৈ ডাঙৰ এটা স্কিম লৈছিল অৰুণোদয় আঁচনি 3.0 আৰু এইটোৰ দ্বাৰাই সমগ্ৰ ৰাজ্যত দুখীয়া মানুহৰ সহায় হৈছে বুলি আমি গণ্য কৰোঁ। এতিয়াও 2-4জন বাদ আছে, এইটো নতুনকৈ সোমাব পৰা যাব নেকি আপোনালোকে গম পায়? এতিয়ালৈকে কোনো গাইডলাইন নাই, কিন্তু সময়ে গাইডলাইন দিব আৰু সোমাবলৈ সুযোগো দিব। আৰু অলৰেডি যিবিলাক দিব্যাংগ আছে, আমিতো দিব্যাংগ অলৰেডি 99% কাম কমপ্লিট। যিখিনি 1% বাদ আছে সেইখিনিও হৈ যাব।